समाबो गुसुं गाहायालासे सफैबाय आं खमनोसै माबा 10 সংখ্যক আমার যে সংকোচ খেরাই এই উৎসৱ মুকলি সভাত মই এটেন্ড হৈছো আৰু আগতো আহিছিলো সকলোৱে জানে বড়োসকলৰ ধৰ্ম বাথৌ আৰু খেৰাই এই দুটা যেটো বিষয় এটো সংলগ্ন হৈ আছে বাথৌৰ পৰা খেৰাই আৰম্ভ হৈছে আৰু বাথৌ ধৰ্মটো আমি ক'ব নোৱাৰা সময়ৰ প্ৰায় বড়োসকলে এই ধৰ্মটো পালন কৰি আহিছে বাথৌৰ বিভিন্ন ৰীতি নীতি বিলাক মানি আহিছে আৰু আজিও আমি বিশ্বাস কৰো এজন সিজৌ গছৰ ওচৰত আমি বাথৌ বৰাই আমাৰ ভগৱানক আমি পূজা কৰো আৰু ইয়াৰ বিভিন্ন ভাগ বিলাক আছে আৰু এই সংকোচ খেৰায়ত এই বিভিন্ন ভাগ বিলাক খুব ওয়েল ডিজাইন কৰি প্লাই আজি গুডি বাথৌ আফাদে ইয়াতে যোৱা 10টা বছৰ উদযাপন কৰি আছে এই বছৰ তেখেত সকলৰ এই উদযাপনত অংশগ্ৰহণ কৰি যেহেতু আমাৰ ট্ৰেডিশন আমাৰ কালচাৰ সব ইয়াৰ লগত সংলগ্ন হৈ আছে মই 3 কোটি টকা ঘোষণা কৰিছো বিটিআৰ চৰকাৰৰ পৰা যাহাতে এই খেৰাইছালি এই সংকোচ খেৰাইছালিটো আমাৰ যত বাথৌ ধৰ্মৰ ইয়াত বিভিন্ন পূজাৰ বিভিন্ন আমাৰ কাৰ্যসূচী বিলাক কাৰ্যকলাপ বিলাক ইয়াতে হ'ব তাৰ কাৰণে মই তেখেত সকলক ঘোষণা কৰিছো আৰু অনাগত দিনত মই অনুৰোধ কৰিছো আহি থকা প্ৰজন্মক আধ্যাত্মিক চৰ্চাৰ দ্বাৰা আমাৰ স্পিৰিচুৱেল যেটো প্ৰেক্টিস ইয়াৰ দ্বাৰা যাহাতে এটা সঠিক পথত আগুৱাই নিব পাৰে এই দিশত তেখেত সকলক মই গুৰুত্ব দিবলৈ অনুৰোধ কৰিছো কাৰণ আহি থকা সময়ত আমাৰ যুৱ প্ৰজন্মৰ কাৰণে এটা প্ৰত্যাহ্বান আছে যে বিভিন্ন পৰিবেশ ড্ৰাগছৰ পৰা লৈ মদৰ পৰা লৈ বিভিন্ন পৰিবেশ বিলাক কেতিয়াবা আমাৰ যুৱসকলক বিপথে পৰিচালনা কৰিব বিচাৰে গতিকে আজিৰ সময়ত আমি সমাজৰ প্ৰত্যেকটা সেকশনৰ মানুহে ইয়াৰ পৰা সজাগ হ'ব লাগিব আমি ধৰ্ম চৰ্চা কৰাৰ লগতে গুণ জ্ঞান আমাক লাগে আমাক যেটো নেকি নীতি নিৰ্ধাৰণ কৰা বা আমাৰ নৈতিক দিক বিলাক শক্তিশালী কৰাৰ কাৰণে আমাক লাগে আৰু সেই কাৰণে সেই প্ৰেক্টিস বিলাক যাহাতে কৰিব পাৰে এটোৱে মই অনুৰোধ কৰিছো থ্যাংক ইউ